Hello, namaskar. Welcome back my YouTube channel. আজি আকৌ এটা নতুন ভিডিও লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলোৱে ভালে আছা। আজি মই আহি আছো মোৰ গাঁৱৰ মানে পথাৰখন পাৰ হলেই পায় আৰু মোৰ লগত আহি আছে মোৰ মিতালী আৰু মোৰ ছোৱালীজনী। আৰু এতিয়া মই আহি আছো মোৰ গাঁৱত মানে অলপ ৰেশন কাৰ্ডৰ কামৰ কাৰণে আহি আছো। ৰেশন কাৰ্ডত কিবা আধাৰ কাৰ্ড আৰু কিবা মানে কিবা ফিংগাৰপ্ৰিন্টটো বিচাৰিছে কিয় কাৰণে নাজানো। এজনী আমলখি খায়। বৰ ৰাক্ষস মিতালীও তুমি। गजब बेइज्जती है। এইফালে এইটো ৰাস মন্দিৰ আছে আৰু এয়া পথাৰতে মানে কোনোবা মাছ ধৰি আছে। তোমালোকৰ তাৰ আমলখিটো কি বেলেগ নেকি? অ মামুনু কন এই দুষ্টজনী অ মামুনু কি খাইছা? কি খাইছা? হেল্ল' ৰ'দটো দিছে যদিও ইমান বেয়া লগা নাই আৰু মানে গাটো গৰম উঠি গৈছেগৈ। এয়া বাবু খোজ ন এয়া মানে আমাৰ কি বুলি ক'ম এতিয়া আৰু মানে হাতী অহা খোজ আৰু তেওঁলোকৰ ভৰি খোজ। তাই আলি দি খোজকাঢ়ি গৈ আছে। তাই বোলে নামি যায় বোলা। এখন আমাৰ ঘৰৰ সন্মুখৰ মানুহৰ ঘৰৰ চোতাল হয়। মানে পৰহি দিনা ৰাতিলৈ যি মানে হাতী বাবু আহিছিলে এয়া ভৰি খোজ বহি আছে চোৱা। ইমান ডাঙৰ ভৰি খোজ বহি আছে একে চোতালত। পৰহি দিনা ৰাতি এইটো মানে বৰ্তাহঁতৰ ঘৰ আৰু এইটো আমাৰ ঘৰ আৰু এইটো সন্মুখত এয়া বৰ্তাহঁতৰ ঘৰ। এই চোতালত হৈছে পৰহি দিনা এইফালেদি আহি আমাৰ ঘৰৰ দিয়ে গৈছেহি। আছে এইখিনিতে তোমাৰ আছে। সেইটো আপোনাৰ ভৰিটো সেইটো অকণমান আগলৈ চাওক। সেই পানীকণ যে সোমাইছে সেইখিনি এইটো মায়ে পিছফালে এইটো তোমাৰ গাঁতটোত এইটো তোমাৰ ভৰি সন্মুখৰ গাঁতটোত সেইটো সন্মুখতো আৰু এই দুটা আছে এই সন্মুখলে সেইটো গুচি আহিলে পিছফালে আৰু এটা এইফালে গুচি আহিলে। পানীকণ হেৰি কৰিলে ওলাব। পানীখিনি লৰাই দিছিলোঁ যে আমাৰ চয়াটো লহকচোন। কি হ'ল এইফালে আহকচোন এইখিনিতে এটা আছে নেযায় দে ক'লো গোপাম। जानता ना तू किससे बात कर रहा है? कौन है ये लोग? হোৱাগে দুটা এই দুটা লওকচোন। তাইক দিলোঁ কেমেৰাটো ধৰিবলৈ। কেমেৰা ধৰে কোনোবা ফালে মাছ ধৰে কোনোবা ফালে। আৰু এটা পালো গৰৈ এটা পালো। এইটো এটা এইটো লোৱা
ঐ মাছ খাব লাগিব আজি ডাঙৰ সৰু চাই এইটো এটা কেনেকৈ বোকাত সোমাই থাকে চাওক এইটো আৰু পোৱালি চব এইটো চব ফেন কৰি পেলাব লাগিব ভগৱান ওলাব মানে নাই কোনফালে আৰু দুই এটা ওলাব আৰু দুই এটা নহয় এতিয়াও মাছ ওলাব ৰ চব কাৱৈ মাছ দেই এইটো দিয়া গৰৈ মাছকেইটা বাছি দিছে মানে মায়ে কোন जानता ना तू किससे बात कर रहा है? कौन है ये लोग? হে কোন এই ইউটিউবাৰ এইটো এটা গৰৈ এইটো এটা সেইয়াকে চাই আছো এইটো এটা ক'ৰ ইউটিউবাৰ ভগৱান ইউটিউবাৰো আৰু নাই গৰু ন এইখিনি কাৱৈ মাছ কিমান মান হ'ব বাৰু প্ৰায় 1 কেজি ওচৰা-ওচৰি হ'ব চাগে 1 কেজি মানে হ'ব ডাঙৰ হোৱাহেঁতেন গৰৈকেইটা আপোনাৰ এপোৱা মান হ'ব আৰু 3 কেজিমান হ'লহেঁতেন ডাঙৰ হোৱাহেঁতেন 3 এইটো কিমান এইটো কিমান টকা কেজি হ'ব কাৰ ফালে কিমান দাম এইটো মাছৰ কেজি মোক জনাব দেই কমেণ্ট কৰিব দেই কিমান